নমস্কাৰ বন্ধুসকল জ্ঞান কোষৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছো। যেতিয়া মই আৰম্ভ কৰিছিলো কৃষ্ণ কথাৰ যেটো সিৰিজ, তেতিয়া মই কৈছিলো যে তৃতীয় ভাগত মই ভগৱত গীতাৰ বিষয়ে আলোচনা কৰিম। তো সেই টপিকটোৰ লগতে সংলগ্ন ৰাখি আজি পৰা মই ভগৱত গীতাৰ সকলোখিনি শ্লোক এটা কৈ মই আপোনালোকৰ আগত দাঙি ধৰিম বা ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিম। ভগৱত গীতা এনেকুৱা এটা বিষয় বা এনেকুৱা এটা টপিক যিটো ব্যাখ্যা কৰা মোৰ নিচিনা এজন মানুহৰ কাৰণে সম্ভৱ নহয়, আমাৰ নিচিনা কোনো নৰমনিষ মানে সৰ্বসাধাৰণ মানুহৰ কাৰণে সম্ভৱ হৈ নুঠে। কাৰণ এখন ইমান এখন মহান গ্ৰন্থ, যাক আপুনি যদি বেলেগ ধৰণে বেলেগ ভাগে বা বহুবাৰ যদি আপুনি পঢ়ে তেনেহলে বা জানে, বহুত ধৰণে এই বস্তুখিনি আলোচনা কৰিব পাৰি বা ব্যাখ্যা কৰিব পাৰি। মই পঢ়িলৈ যিখিনি কথা ধৰক মোৰ নিজৰ মতামত ভাবে মই নিজৰ ব্যাখ্যা হিচাপে ভাবিছো, সেইখিনিকে মই আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছো। ইয়াতো বহুতখিনি ভুল ত্ৰুটি হ'ব পাৰে, সেইখিনি যাতে আপোনালোকে বা ওপৰ ভগৱানেও যাতে ক্ষমা কৰে। এইখিনিকে ধৰি মই আজিৰ পৰা এই সিৰিজটো আৰম্ভ কৰিম বা আপোনালোকৰ আগত ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিছো। কিন্তু আপোনালোকে জানেনে এটা কথা যে ভগৱত গীতাৰ প্ৰথম যিটো শ্লোক সেইটো কোনে কৈছিল? বহুতে ভাবে যে কৃষ্ণই কৈছিল, হয়তো কোনোবাসকলে ভাবে যে অৰ্জুনে কৈছিল, কিন্তু নহয়। ভগৱত গীতাৰ প্ৰথম শ্লোকটো য'ৰ পৰা ভগৱত গীতাৰ আৰম্ভণি বুলি কোৱা হয়, সেই শ্লোকটো কৈছিল ধৃতৰাষ্ট্ৰই। তাত লিখাও আছে, ভগৱত গীতা যেতিয়া আপোনালোকে পঢ়িব তাত লিখা আছিল যে ধৃতৰাষ্ট্ৰ উবাচ। আৰু শ্লোকটো হ'ল ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সম্বেদায়ে ইয়ুৎসৱ মামকা পাণ্ডৱাস্বে কিম কৰ্বত্ৰ সঞ্জয়। আহকচোন এতিয়া এই শ্লোকটো আমি ৱৰ্ড বাই ৱৰ্ড জানিবলৈ চেষ্টা কৰোঁ। ধৃতৰাষ্ট্ৰ উবাচে, অৰ্থাৎ ধৃতৰাষ্ট্ৰ কোন আছিল? ধৃতৰাষ্ট্ৰ কৌৰৱৰ পিতা আৰু এজন অন্ধ ৰজা। তেওঁ অধৰ্মৰ প্ৰতিনিধিত্ব কৰে। উবাচ মতলব কলে বা প্ৰশ্ন কৰিলে। অৰ্থ হল কি? ধৃতৰাষ্ট্ৰই কলে বা সঞ্জয়ক সুধিলে যে ধৰ্মক্ষেত্ৰে দুটা ৱৰ্ডক যদি মই ডিভাইড কৰো, ধৰ্ম অৰ্থাৎ ন্যায়, সত্য আৰু নৈতিকতাৰ প্ৰতীক, আৰু ক্ষেত্ৰে মানে হল ক্ষেত্ৰ বা স্থান। ধৰ্মক্ষেত্ৰ অৰ্থাৎ যি হৈছে কুৰুক্ষেত্ৰ, ধৰ্মক্ষেত্ৰ এই পবিত্ৰ স্থান, এটা পবিত্ৰ স্থান য'ত ধৰ্মৰ বাবে যুদ্ধ হৈছিল। কুৰুক্ষেত্ৰ, কুৰ মানে হল কৌৰৱৰ বংশ বা কৌৰৱৰ পিতৃ সম্পৰ্কীয় স্থান। ক্ষেত্ৰে মানে আকৌ যেনেৰে জেগা বা যুদ্ধভূমি বুলি ইয়াত আপুনি ধৰিব পাৰে। কুৰুক্ষেত্ৰে অৰ্থাৎ কুৰুক্ষেত্ৰ যি মহাভাৰতৰ যুদ্ধৰ মুখ্য স্থান। সম্বেতা মানে সম মানে হল একেলগ বা একত্ৰ হোৱা। ৱেতা মানে অহা বা সমাগত হোৱা। সম্বেতা অৰ্থ হল কি? যিসকলে একেলগ হৈছে বা একত্ৰিত হৈছে। ইয়ুৎসৱ মানে হল কি? যুদ্ধ কৰিবলৈ ইচ্ছুক। মানে হল লোক বা ব্যক্তি, অৰ্থ হল কি? যুদ্ধ কৰিবলৈ ইচ্ছুক হোৱা যোদ্ধাসকল। মাম মানে হল মোৰ, কাহ মানে হল কি? লোক বা ব্যক্তি, অৰ্থাৎ মোৰ পুত্ৰ বা কৌৰৱৰ পুত্ৰ। পাণ্ডৱস্বে অৰ্থাৎ পাণ্ডৱা মানে পাণ্ডৱৰ পুত্ৰ অৰ্থাৎ পাণ্ডৱ। শৈব মানে আৰু, মোৰ পুত্ৰ আৰু। মামকা পাণ্ডৱাস্বে মানে মোৰ পুত্ৰ আৰু পাণ্ডুসকল মানে পাণ্ডৱৰ পুত্ৰ। কিম কৰ্বত্ৰ, কিম মানে হল কি? কৰ্বত্ৰ মানে কৰিছিল, অৰ্থাৎ কি কৰিছিল? সঞ্জয় মানে মোক কোৱা। সঞ্জয় কোন? ধৃতৰাষ্ট্ৰৰ সাৰথি, যাক দেৱৰ ইচ্ছাত যুদ্ধক্ষেত্ৰৰ দৃশ্য দেখিবলৈ বা চাবলৈ বা বৰ্ণনা কৰিবলৈ দৃষ্টিশক্তি দিয়া হৈছিল। অৰ্থাৎ তেওঁ ধৃতৰাষ্ট্ৰৰ ৰাজসভাৰ পৰাই মহাভাৰতৰ যুদ্ধ বা কুৰুক্ষেত্ৰত যুদ্ধৰ কি পৰিণতি হৈ আছে বা কি হৈ আছে সেই সকলোখিনি দেখিবলৈ বা চাবলৈ সক্ষম আছিল। এতিয়া যদি সম্পূৰ্ণ অৰ্থটো আমি চাওঁ গোটেই শ্লোকটোৰ এটা কৰি, তেতিয়াহ'লে চাওক, ধৃতৰাষ্ট্ৰই সঞ্জয়ক সুধিলে যে যেতিয়া মোৰ পুত্ৰ আৰু পাণ্ডৱসকল ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত যুদ্ধ কৰিবলৈ একত্ৰিত হৈছিল, তেতিয়া তেওঁলোকে কি কৰিছিল? সঞ্জয় তুমি মোক কোৱা। আধ্যাত্মিকভাৱে যদি আপুনি এই শ্লোকটো আমি চাব যাওঁ, তেতিয়াহ'লে কি দেখা পোৱা যায়? চাওক, এই শ্লোকত ধৃতৰাষ্ট্ৰৰ মোহ বা ভয় প্ৰকাশ পাইছে। তেওঁৰ কৌৰৱৰ ওপৰত পক্ষপাত বা তেওঁ পাণ্ডৱৰ ধৰ্মৰ পন্থাক লৈ চিন্তিত আছিল। বন্ধুসকল, এতিয়া আপোনালোকে দেখিছে এখন ধৃতৰাষ্ট্ৰৰ এখন ছবি।
এজন অন্ধ ৰজা কিন্তু ইমানেই নহয় কাৰণ ধৃতৰাষ্ট্ৰ শাৰীৰিকভাৱে অন্ধ আছিল বুলি ভাবিব নোৱাৰি কাৰণ যেটো সময়ত যেতিয়া ৰাজতন্ত্ৰত আছিল বা দ্বাপৰ যুগত ৰজাক নিজৰ পিতাৰ বা দেউতাকৰ সমান গণ্য কৰা হৈছিল আৰু ন্যায় ৰজাক সদায় ন্যায়ৰ প্ৰতিমূৰ্তি হিচাপে ভবা হৈছিল কিন্তু ইয়াত ধৃতৰাষ্ট্ৰই কি কৰিছিল চাওক তেওঁৰ নাটো নৈতিকতা ঠিক আছিল বা তেওঁ ন্যায়ৰ ক্ষেত্ৰতো তেওঁৰ সিদ্ধান্তবিলাক কেতিয়াও স্পষ্ট নাছিল তেওঁৰ চিন্তাধাৰাবিলাক সদায় তেওঁৰ পুত্ৰ মানে কৌৰৱৰ পুত্ৰ বা মোৰ নিজৰ পুত্ৰ পাণ্ডৱৰ পুত্ৰখিনিক তেওঁ কেতিয়াও নিজৰ বুলি ভবাই নাছিল অৰ্থাৎ পক্ষপাতমূলক চিন্তাধাৰা আছিল তেখেতৰ এটা ৱৰ্ডত যদি আজিৰ ভাষাত আমি ক'ব পাৰো একচুয়ালি ইট ওয়াজ এন ইল এফেক্ট অফ বেড পেৰেন্টিং যেটো মই ভাবো কাৰণ তেখেতে যদি ক'লেহেঁতেন যে তোৰ পুত্ৰ বা পাণ্ডুৰ পুত্ৰ মোৰ পুত্ৰ এখিনি নহয় যুদ্ধজনক যদি শিকালে হয় হয়তো যে এই গুটেইখিনি আমাৰ নিজৰ এটা পৰিয়াল আমাৰ নিজৰ পুত্ৰ বা সকলোখিনি আমাৰে ককাই ভাই তেনেহলে এই যুদ্ধখন কেতিয়াও নহলেহেঁতেন বা এই মহাভাৰতৰ ইমান এখন ভয়ংকৰ যুদ্ধ কেতিয়াও সৃষ্টি নহলেহেঁতেন এতিয়া হক আমি অলপ বেলেগ ধৰণে ধৰ্মক্ষেত্ৰ আৰু কুৰুক্ষেত্ৰ যেটো প্ৰথম শ্লোকটো লিখা আছে না ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰ তাৰ বিষয়ে অলপ কথা পাতো চাওক কুৰুক্ষেত্ৰ কেৱল এখন যুদ্ধভূমি নহয় ই এটা পবিত্ৰ স্থান যাক ধৰ্মৰ বাবে সংগ্ৰামৰ প্ৰতীক বুলি কোৱা হয় আৰু এই কথাটো দেখুৱাই যে এই যুদ্ধ কেৱল অস্ত্ৰ নহয় বৰঞ্চ সত্য আৰু অসত্যৰ মাজৰ এখন সংগ্ৰাম ইউৎসৱস যেটো শব্দ ব্যৱহাৰ কৰা হৈছে যাৰ অৰ্থ হৈছে যুদ্ধ কৰিবলৈ প্ৰস্তুত এটোৱে দেখুৱাই যে দুয়ো পক্ষৰ যুদ্ধৰ বাবে সম্পূৰ্ণৰূপে উদ্গ্ৰীব আৰু প্ৰতিশ্ৰুতি প্ৰাপ্ত আছিল কিন্তু ধৃতৰাষ্ট্ৰৰ প্ৰশ্ন তেওঁলোকৰ ভিতৰৰ অশান্তি উদঙাই দিয়ে এতিয়া কথা হল কি যে এই শ্লোকটোৰ পৰা আমি আমাৰ জীৱনৰ কাৰণে কি শিকিব পাৰো চাওক এই শ্লোকটোৱে আমাক এটা কথা শিকায় যে জীৱনত প্ৰতিজন মানুহৰ ভিতৰত এখন কুৰুক্ষেত্ৰ চলি থাকে এই কুৰুক্ষেত্ৰ হৈছে আমাৰ মন যত অধৰ্ম মানে সিম্বলিক্যালি যদি আপুনি চাব যায় কৌৰৱ আৰু ধৰ্ম মানে সিম্বলিক পাণ্ডৱ বৰ মাজত প্ৰতিদিনে সংগ্ৰাম হৈ থাকে সঠিক আৰু ভুলৰ মাজৰ এই সংগ্ৰামেই হৈছে আমাৰ জীৱনৰ আচল যুদ্ধ এতিয়া প্ৰশ্ন হল যে আপোনালোকে কোনটো দিশত যাব বিচাৰে আৰু যি ৰাস্তা বা যিটো ডাইৰেকচন আপুনি নিজৰ জীৱনৰ কাৰণে বাছি লব সব কাৰণ বিজ্ঞানীও কৈছে যে এনাৰ্জি neither be created and nor be destroyed it can be transformed from one form to another মানে শক্তি কেতিয়াও সৃষ্টি বা ক্ষয় নহয় ই এটা ৰূপৰ পৰা আন এটা ৰূপলৈ মাত্ৰ ট্ৰান্সফাৰ হয় মানে পৰিৱৰ্তন হয় গতিকে আপুনি যি কৰ্ম কৰিব যিটো দিশত আপুনি আগবাঢ়িব বা ভাবিব সেই হিচাপে তাৰ পৰিণতি বা তাৰ আপুনি ৰিজাল্ট পাব সো মাই ডিয়াৰ ফ্ৰেণ্ডছ ভগৱত গীতাৰ প্ৰথম শ্লোক কেৱল মহাভাৰতৰ কাহিনীৰ এটা অংশ নহয় ই আমাৰ জীৱনৰ বাস্তৱকো প্ৰকাশ কৰে যদি এই ভিডিঅটো আপোনালোকৰ ভাল লাগিল তেন্তে প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধুসকলৰ লগত শেয়াৰ কৰিব বা শেয়াৰ কৰিব আৰু চেনেলটোক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল বটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব কাৰণ আমি সম্পূৰ্ণ ভগৱত গীতাৰ প্ৰতিটো শ্লোক এনেদৰে ওয়াৰ্ড বাই ওয়াৰ্ড ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিম আগন্তুক ভিডিঅটোত বা সম্পূৰ্ণ সিৰিজটোত আকৌ পৰৱৰ্তী ভিডিঅত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ভগৱত গীতাৰ দ্বিতীয় শ্লোকৰ হৈতে জয় শ্ৰী কৃষ্ণ আজি ইমানতে সামৰিছো